নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি মই আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ খুব মৰমৰ ক্লাছ 10 বা 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত আলোচনা কৰিবলৈ লৈছোঁ বিজ্ঞানৰ এটা খুব গুৰুত্বপূৰ্ণ অংশ। আমি ইতিমধ্যে আগৰ দুটা ক্লাছত বিদ্যুৎ লেচনটো লৈ আলোচনা কৰি আছিলোঁ। এইটো বিদ্যুৎ লেচনৰ তৃতীয়টা অংশ বুলি মই তোমালোকক কথা পাতিবলৈ লৈছোঁ যে ইয়াত কালি আমি আলোচনা কৰিছিলোঁ বিদ্যুতৰ পাঠটোৰ কিছু অংশ আলোচনা কৰি আছিলোঁ। তাৰপিছত আমি তোমালোকৰ বিভৱ পাৰ্থক্য হোমৰ সূত্ৰকে আদি কৰি পৰিবাহিতাৰ ওপৰত আলোচনা কৰিলোঁ। আমি গ্ৰাফৰ আদি কৰি এইখিনি কথা আলোচনা কৰিলোঁ। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আমি লাষ্ট পইণ্টটো আলোচনা কৰিছোঁ ৰোধকতাৰ ওপৰত, যে ৰোধকতা মানে ভেৰিয়েবল ৰেজিষ্টেন্স, কেনেকৈ বস্তু এটাৰ ৰোধ আমি কম বেছি পৰিমাণে আমি বঢ়াব বা কমাব পাৰোঁ। ঠিক আছে, এতিয়া কথাটো হ'ল কি, আজি তোমালোকে বৰ্ডখন দেখিছা মই কিবা কিবি অংক অলপ মেথমেটিকেল এক্সপ্ৰেছন বা অংক অলপ লিখি থৈছোঁ ইয়াত। তো হোৱাট ইজ মেথমেটিকেল এক্সপ্ৰেছনখিনিনো কি কিয় লিখি থৈছোঁ, গণিত অলপ অংক কিয় কৰি থৈছোঁ, আধা কৰি থৈছোঁ কিছুমান, কেলৈ কৰিছোঁ সেইখিনি বিষয়ে মই যাম। তাৰ আগতে তোমালোকক মই ৰোধকতাৰ ওপৰত এটা কথা আলোচনা কৰিব বিচাৰিছোঁ। কালি এটা কথা থাকি গৈছিলে আমাৰ যে ৰোধকতা কি, কালি আমি গম পালোঁৱেই যে বস্তু এটাৰ ৰোধ পৰিৱৰ্তনশীল ৰোধৰ মান আমি কি কৰিব বঢ়াব বা কমাব পাৰোঁ আমাৰ প্ৰয়োজন সাপেক্ষে। কিন্তু কোনবোৰ বস্তুৰ ৰোধকতা বেছি আৰু কোনবোৰ বস্তুৰ ৰোধকতা কম? যিবোৰ অপৰিবাহী বস্তু সেই পদাৰ্থবোৰৰ ৰোধকতা কি হয় খুব বেছি। তাৰ প্ৰভাৱ মতে যিখিনি আমাৰ পৰিবাহী আছে পদাৰ্থ আছে, তাত তোমালোকৰ কিতাপত টেবুল এখন লিষ্ট পাবা 207 পিছত এখন টেবুল আছে, তাত তেওঁলোকৰ 3টা শ্ৰেণী ভাগ কৰা হৈছে, তোমাৰ পৰিবাহী, অপৰিবাহী আৰু সংকৰ ধাতু। ঠিক আছে, পৰিবাহীবোৰৰ ৰোধকতাবোৰ অপৰিবাহী তুলনাত যথেষ্ট পৰিমাণে কি বুলি কয় কম। এতিয়া আহিলে সংকৰ ধাতু। সংকৰ ধাতু মানে কি আৰু সংকৰ ধাতু আমি ক'ত ব্যৱহাৰ কৰি সংকৰ ধাতু তোমালোকে জানিছে যে দুটা পদাৰ্থৰ ধাতু বা অধাতুৰ যিটো মিশ্ৰণ, তাক কি ধাতুৰ অধাতুৰ যিটো মিশ্ৰণ তাক কি বুলি কয় সংকৰ ধাতু বুলি কোৱা হয়। সংকৰ ধাতু বুলি ক'লে তোমালোকে টাংষ্টাইন পাবা, ঠিক তেনেকৈ তুমি নিকম পাবা, মেংগানিজ পাবা, এনেকৈ বিভিন্ন ধৰণৰ সংকৰ ধাতু আছে। ঠিক আছে, ব্ৰঞ্জ আছে, তো বিভিন্ন ধৰণৰ সংকৰ ধাতু আছে। এতিয়া সংকৰ ধাতুবোৰৰ ৰোধকতাটো কেনেকৈ? এতিয়া কি হয়, তোমালোকে হিটাৰ দেখিছা, ঘৰত হিটাৰ ঠাণ্ডাকালি আমাৰ যেতিয়া ঠাণ্ডা হয় তেতিয়া আমি ঘৰত কি ইউজ কৰোঁ, হিটাৰ ব্যৱহাৰ কৰোঁ। যিবোৰ শীত প্ৰধান দেশ সেই ঠাইবোৰতো কি হয় হিটাৰ ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ আমি কাপোৰ প্ৰেছ কৰিবৰ কাৰণে ইস্ত্ৰি ব্যৱহাৰ কৰোঁ। তোমালোকে মাইক্ৰৱেভো দেখিছা বা অভেন দেখিছা, যে কাৰেণ্টত আমি কিছুমান খাদ্য বস্তু গৰম কৰি বা কিছুমান বস্তু আমি বনাই খাব পাৰোঁ। কিন্তু সেই বস্তুবোৰ কি হয়, সেই বস্তুবোৰ কি জ্বলি নাযায় নেকি? বা ষ্ট্ৰিট দেখিছা, তোমাৰ ওপৰত প্লাষ্টিক থাকে, তলত কিন্তু কি থাকে এখন ধাতুৰ পাত থাকে, সেইখন ধাতু নহয়, এটা সংকৰ ধাতু। বুজি পাইছা? তো এই ধাতুবোৰৰ সেই সংকৰ ধাতুবোৰ কি হয়, সিহঁতৰ সংকৰ ধাতুৰ ৰোধকতাটো অলপ বেছি। ইহঁতি তাপ সহ্য কৰাৰ ক্ষমতা আমাৰ পৰিবাহী সমূহতকৈ বেছি হোৱাৰ কাৰণে সংকৰ ধাতুসমূহক আমি ইলেক্ট্ৰিকেল ইউটেনচিল হিচাপে ইউজ কৰোঁ, যেনে গিজাৰত ইউজ কৰোঁ, যেনে আমি অভেনত ইউজ কৰোঁ, মাইক্ৰৱেভ ইউজ কৰোঁ, তেনেকৈ আমি ইস্ত্ৰিত আমাৰ ইউজ কৰোঁ। দেখিবা যিখিনি বস্তু আমি খুব তাপ দি পানি ব্যৱহাৰ কৰিব পাৰোঁ, সেইখিনি ধাতুত কোনো ধাতু ব্যৱহাৰ নহয়, তাত কোনো পৰিবাহী ব্যৱহাৰ নহয়, তাত সংকৰ ধাতু ব্যৱহাৰ হয়। কাৰণ সংকৰ ধাতুৰ ৰোধকতা সাধাৰণতে কি হয়, ধাতুসমূহতকৈ কি হয়, আমাৰ যিখিনি পৰিবাহী সমূহতকৈ কি হয় বেছি হয়। তেওঁলোকে কিতাপত এইখিনি এটা লাইন লিখিছেও যে সেইটি পটককৈ জ্বলি নাযায়। কি নাযায় বুলি কৈছে, জ্বলি নাযায়। জ্বলি নাযায়, অত্যাধিক গৰম হৈ নাযায় আৰু অত্যাধিক জ্বলিও নাযায়। সেয়েহে কি কৰা হয়, সংকৰ ধাতুসমূহক কিহত ব্যৱহাৰ কৰা হয় বুলি ক'লো, আমাৰ হোম ইউটেনচিলবোৰত ব্যৱহাৰ কৰা হয়, য'ত আমি কাৰেণ্ট দি কিছুমান কাম কৰোঁ। উদাহৰণ মই তোমালোকক ইতিমধ্যে দিলোঁৱে, তো পৰীক্ষা তোমালোকে আহিলে কেতিয়াবা লিখিব পাৰে যে সংকৰ ধাতুসমূহৰ তাপ ধাৰণ ক্ষমতাটো পৰিবাহী সমূহতকৈ কি হয় বেছি। ঠিক আছে, তো এই পইণ্টটো তোমালোকে মনত ৰাখিবা। এতিয়া মই তোমালোকৰ আৰু এটা কথালৈ আহিছোঁ যে আমাৰ কিতাপৰ তোমালোকৰ 208 পেজত কিছুমান কুৱেশ্যন আছে, কুৱেশ্যন আছে যিখিনি তাৰ পৰা পৰীক্ষা অহা সম্ভাৱনা থাকে, আৰু সেইটো নাহিলেও তেনেকুৱা চিমিলাৰ কুৱেশ্যন আহিব পাৰে। তোমালোকে অপটিক্স বা আমাৰ যিটো লাইট চেপ্টাৰ বা পোহৰ চেপ্টাৰটোতো বহুত ছাত্ৰ ছাত্ৰীসকলে মেথমেটিকেল গাণিতিক প্ৰকাশ বহুত ভুল কৰে। ঠিক একেদৰে আমাৰ এই চেপ্টাৰটো বৈদ্যুতিক চেপ্টাৰটো ছাত্ৰ ছাত্ৰীসকলে বৰ ভয় কৰে। তো ভয় কৰাৰ কোনো কাৰণ নাই, আমি যিমানখিনি পাৰোঁ মই তোমালোকক শিকাম যে কেনেকৈ আমি এই পাঠসমূহ খুব সুন্দৰকৈ আৰু খুব আৰামত ভুল নকৰাকৈ ইজিলি তোমালোকে লৈ যাব পাৰা। চাপোজ এটা অংকই কৰে তোমালোকক যে 220 ভোল্ট উৎস এটাৰ পৰা বৈদ্যুতিক বাল্বে কিমান প্ৰবাহ ল'ব যদি বাল্বৰ তাৰৰ ৰোধ 1200 ওহম হয়। যদি বৈদ্যুতিক হিটাৰ এটাৰ ৰোধ 100 ওহম হয়, তেন্তে 220 ভোল্ট উৎসৰ পৰা কিমান প্ৰবাহ ল'ব? কি কৈছে বুলিবা, 220 ভোল্ট উৎস এটাৰ পৰা বৈদ্যুতিক বাল্বে কিমান প্ৰবাহ ল'বি?
ল'ব যদি তাৰ ৰুট বাৰ হয় যে আমাক কি কৈছে প্ৰশ্নটো মন কৰিব আমাক বিভৱটো দিয়া আছে 220 ভোল্ট বিভৱৰ ৰুট কিমান দিয়া আছে আমাক 1200 দিয়া আছে 1200 ওহম দিয়া আছে তো আমাৰ ফৰ্মুলা কোনটো ইউজ হ'ব আমাক প্ৰবাহটো উলিয়াব কৈছে একটা প্ৰবাহ উলিয়াব কোৱাৰ লগে আমি মনত ৰাখিব লাগিব যে আমাক ঊৰ্ধ্বকতাৰ ফৰ্মটো কোৱা নাই আমাক কৈছে ওহম সূত্ৰটো য'ত আছে ভি আৰ আৰ আমাক কমে প্ৰবাহ বিভৱ পাৰ্থক্য আৰু ৰোধৰ মাজত সম্বন্ধ দিছে যেটো আমি ইউজ কৰিছো পা ভি 220 ভোল্ট আৰু আৰ 1200 ওহম ভি আৰ আই ভি বাই ইয়াৰ পৰা আমি কি কৰিব পাৰো তোমাৰ প্ৰবাহৰ মান ওলাব আৰু ইয়াৰ এছআই লিখি থাকিব এম্পিয়াৰ হিচাপে থাকিব কি হিচাপে থাকিব এম্পিয়াৰ হিচাপে থাকিব বুজি পাইছা ঠিক একেদৰে তোমালোকে ইয়াত আৰু এটা দিছে যদি বৈদ্যুতিক হিটাৰ এটাৰ ৰুট 100 ওহম হয় যদি বৈদ্যুতিক হিটাৰ এটাৰ ৰুট কিমান বুলি কৰিব 100 ওহম হয় তেন্তে 220 ভোল্ট উৎসৰ কিমান প্ৰভাৱ হ'ব এটো একেৰে কথা ইয়াত তোমালোকৰ ৰুটটো 100 ওহম মানে কমি গুছি আহিলে একেই তুমি আই উলিয়াব লাগিব এটো তোমালোকক মই হোমৱৰ্ক দিছো v আইৰ ফৰ্মুলা লগাই তোমালোকে এটো কৰিব লাগিব ঠিক আছে ইয়াৰ পিছৰ অংকটো মই নাই দিয়া 12.4 একে ধৰণৰ অংক ইয়াত খালি ৰুটটো উলিয়াব দিছিলে ৰুটটো উলিয়াই আৰু এই ৰুটৰ সহায়ত প্ৰবাহটো উলিয়াব দিছে তোমালোকে চাবা যদি বুজি নোপোৱা এই বিষয়ে মোক সুধিবা ঠিক আছে তো তেনেহলে তাৰ পিছত আৰু অলপ টান নহয় কিছু কমপ্লিকেটেড কিন্তু তোমালোকে এনেকুৱা কমপ্লিকেশন বা অকমান ডাঙৰ অংক দেখিলে ভয় কৰা তো মই তোমালোকক ৰিকুৱেষ্ট কৰিছো যে এনেকুৱা অংকবোৰ ভয় নকৰিবা অংকটো বাৰে বাৰে পঢ়িবা কি কৈ আছে কি দিয়া আছে আৰু কি দিব উলিয়াবলৈ কৈছে আৰু আমি পাই অহা কোনটো সূত্ৰ ব্যৱহাৰ কৰিম তোমালোকে নিজে চোৱা এই চেপ্টাৰটোত এটালৈকে আমি কি সূত্ৰ পাইছো অকল ওমৰ সূত্ৰটো পাইছো আৰু ঊৰ্ধ্বকৰণটো পাইছো বেলেগ কিবা পাইছো এটা পাইছো বিভৱ পাৰ্থক্য ভি কিউ মানে আইটি টো ফৰ্মুলাটো পালো আমি তাৰপা ভি w বাই কিউ সৰু সৰুটা ফৰ্মুলা তাৰ পিছত এটা ভি আইআৰ তাৰ পিছত আমি কি পালো ঊৰ্ধ্বকৰণৰ ফৰ্মুলা মাত্ৰ আমি চাৰিটা ফৰ্মুলাই পাইছো বেলেগ একো পোৱা হয়নে তো তোমালোকে এই চাৰিটা ফৰ্মুলাত এটা সম্পৰ্ক বনাব যে কোনটো ফৰ্মুলা ইউজ কৰিলে আমাৰ অংকটো কৰিব পাৰি আৰু বেলেগ একো নাই আৰু পৰৱৰ্তী পৰ্যায়টো আৰু আমাৰ দুটা এটা ক্লাছত আমাৰ চেপ্টাৰটো শেষ কৰিম মই দুটা ক্লাছতে শেষ কৰিম আৰু এই দুটা ক্লাছত তোমালোকে খুব বেছি দুটা ফৰ্মুলা হ'ব যিটা ফৰ্মুলা পোৱাৰ পিছত তোমালোকে চেপ্টাৰটোত মানে 6-7টা ফৰ্মুলা সীমা কৰিব আৰু ঠিক তেনেকৈ পোহৰ চেপ্টাৰটো তেনেকৈ 6-7টা চেপ্টাৰতে সীমা কৰিব মই কিয় এই কথা কৈ আছো যে তোমালোকৰ ইন ফিউচাৰ পঢ়িবলৈ বা জানিবলৈ তোমালোকে পৰীক্ষাত যাতে চেপ্টাৰটা টান নোপোৱা আৰু এই চেপ্টাৰটোতে লৰাই নম্বৰ কম পায় তো সেই কাৰণে মই বহুখিনি কথা চিন্তা কৰি তোমালোকক এইখিনি কথা ৰিয়েলাইজ কৰি যদি তোমালোকে এটা ৰিলেশ্যন মেইনটেইন কৰি যদি চেপ্টাৰটো পঢ়ি যোৱা তেনেহলে কি হ'ব খুব ইজি হ'ব ঠিক আছে তোমালোকে এটোৰ পৰা এটাই ভাল হ'ব কি তোমালোকে যিকোনো এটা নিউমেৰিকেল প্ৰবলেম আহিলে কৰিব পাৰিবা আৰু ইন ফিউচাৰ যেতিয়া সায়েন্স পঢ়িবা ক্লাছ 12ত এই চেপ্টাৰটো এটা ডাঙৰ এপ্লিকেশন আছে তো তোমালোকক মই এতিয়া ৰিকুৱেষ্ট কৰিছো সায়েন্স পঢ়িবলৈ ভাবা ছাত্ৰ-ছাত্ৰীসকলে কাৰণ 10 ক্লাছ 10 নেক্সট ইয়াৰ তোমালোকে মেট্ৰিক দিবা তো সায়েন্সৰ কাৰণে খুবই ইম্পৰ্টেন্ট যে তোমালোকে এই চেপ্টাৰখিনি ক্লিয়াৰ কৰি যোৱা আৰ্টছ পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে শিকিলে হ'ল যদি সায়েন্স পঢ়িম বুলি ভাবিছা তেনেহলে তোমালোকে এতিয়া পাই খৰচি মাৰি যদি আগবাঢ়ি নোযোৱা ভৱিষ্যতে যথেষ্ট সমস্যা হ'ব ঠিক আছে এই কাৰণে অংকটো বা প্ৰশ্নটো বাৰে বাৰে পঢ়িবা তেতিয়া 220 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাত 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ তাঁৰডালৰ 26 টেম্পাৰেচাৰ দিছে 20 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাত 1 মিটাৰ দৈৰ্ঘ্যৰ তাঁৰডালৰ দৈৰ্ঘ্য কি বুলি ক'লে 1 মিটাৰ বুলি ক'লে ৰুট 26 জন এটা আমি দিয়া আছে টেম্পাৰেচাৰটো আমাৰ হয়তো কামত নাহে তো আমি সাইড কৰি থলো কি কামত আহিব আমাৰ দৈৰ্ঘ্য L 1 মিটাৰ ৰুট R = 26 জন যদি তাঁৰডালৰ ব্যাসটো দিয়া আছে চাবা ব্যাসটো দিয়া আছে কিহত দিয়া আছে মিলিমিটাৰ দিয়া আছে 0.3 মিলিমিটাৰ মিলিমিটাৰটো তোমালোকে সদায় ডাঙৰ একক মিটাৰ আনিবলৈ মিটাৰ 3 * 10⁻⁻⁴ মিটাৰ আৰু 0.3 * 10⁻³ মিটাৰ তোমালোকে ৰাখিব ঠিক আছে ব্যাসাৰ্ধটো বা তুমি ব্যাসটো তোমালোকে ব্যাসাৰ্ধলৈ কনভাৰ্ট কৰিলে তুমি 2 এ ডিভাইড কৰিবা এই 10 টো ডিভাইড নকৰিবা তুমি যেটো নাম্বাৰ থাকিব তাকে ডিভাইড কৰিবা ঠিক আছে তাৰ পিছত তোমালোকক কি উলিয়াব দিছে ঊৰ্ধ্বকতা উলিয়াব দিছে ঊৰ্ধ্বকতাৰ ফৰ্মুলাটো আমি অলৰেডি উলিয়াইছো নে কি উলিয়াইছো ρ = RA/L ρ = RA/L তো আমি এই ঊৰ্ধ্বকতাৰ ফৰ্মুলাটো অলৰেডি পাই গৈছো তো ইয়াত আমি কি কৰিম এই ভ্যালু এটা পুট কৰিম সব r ৰ জায়গাত 26 a মানে কি এৰিয়া ক্ৰস সেকশন a বুলি ক'লে ৰখাবলৈ একো নাই পাই r স্কয়াৰ মানে এৰিয়া বুলি ক'লে লেংথ ইনটু ব্ৰেথ কিন্তু যে তুমি এটা পৰিবাহী বা তাৰৰ কথা পাতিছো তাৰৰ কি হ'ব গুণ এটা বৃত্তাকাৰ হ'ব যদি আমি চাওঁ পাই r স্কয়াৰ তাৰ প্ৰসেসে পাই r স্কয়াৰ পাই তোমালোকে 3.14 লব পাৰা r স্কয়াৰ ভ্যালুটো r ৰ ভ্যালু তোমালোকে 3/2 হোল স্কয়াৰ কৰিবা এটো মই কিতাপত তোমালোকক যদি অসুবিধা পাওঁ মই নিউমেৰিকেল ক্লাছটা খুব সোনকালে তোমালোকক লৈ দিম কেনেকৈ সৰু সৰু এককবোৰ পূৰণ হৰণ স্কয়াৰ এইবোৰ আদি তোমালোকে কৰিব পাৰা ঠিক আছে তো আমি এনেকৈ কৰি এই অংকটো সমাপন কৰিব ওকে তাৰ পিছত তোমালোকৰ নেক্সট আহিলে মই ইয়াতে লিখি দিছো আগৰ সময় মই নষ্ট নকৰো তো
তো ফাৰ্ষ্ট আৰু এটা কথা ক'লে কেতিয়াবা কম্পেয়াৰিঙৰ এটা অংক আছে তুলনা কৰিছে যে L দৈৰ্ঘ্যৰ তাৰ পিছৰ অংকটো A কালি প্ৰস্থচ্ছেদৰ তাৰ এডালৰ ৰুট 4m কৈছে যে L দৈৰ্ঘ্যৰ A কালি প্ৰস্থচ্ছেদৰ তাৰ এডালৰ ৰুট কিমান বুলি ক'লে 4m বুলি কয় এটা দিয়া আছে এটা একে পদাৰ্থৰ যদি চাপোজ প্ৰস্থটো যদি কপাৰ আছে কপাৰে একে পদাৰ্থৰ অন্য এডাল তাৰ দৈৰ্ঘ্য আধা হৈ থাকিলে L/2 আৰু কালিটো বাঢ়ি গ'ল টুৱাইছে আগতে A আছিলে টুৱাইছে তেতিয়া প্ৰস্থচ্ছেদৰ ৰুট কিমান সেইটো প্ৰস্থচ্ছেদ শকত প্ৰস্থচ্ছেদৰ ৰুট কিমান তোমালোকে এটা কথা মনত ৰাখিবা আমি কি পাইছিলো যিমানে দীঘল হ'ব তাৰ সিমানে ৰুট বাঢ়িব ৰুটৰ সূত্ৰ অনুসৰি আৰু যিমানে শকত হ'ব প্ৰস্থচ্ছেদৰ মান যিমানে শকত হ'ব ৰুটৰ মান কি হ'ব সিমানে কমিব তো কি ক'লে যে প্ৰথমে তাৰ আমি ফৰ্মুলাটো মতে R1 দুডাল দিয়া আছে তো আমি দুটা পদাৰ্থ দিয়া আছে তো R1 আৰু R2 R1 ইকুৱেল ৰো L/A তো ইয়াত 4m দিয়া আছে ৰো L/A আমাক একো দিয়া নাই লেংথটো কিমান দিয়া নাই এৰিয়াও কিমান দিয়া নাই তো আমি এনেকৈ ৰাখিছো পিছতো কি ক'লে দৈৰ্ঘ্যটো আধা কৰি দিলে L ক'লে আধা L/2 তাৰ পিছত আৰু কি ক'লে আৰু কি ক'লে যে আমাৰ আৰু কালিটো কি হৈ গ'ল দুগুণ হলো টুৱাইছে তো L/2 টুৱাইছে দুটা লগাই 4 হৈ গ'ল আমি যদি ইকুৱেশনটো সৰল কৰি দিও কটাকটি গুছি কিমান হ'ব আনসাৰ 1 ওম এটা নতুন তাৰ ৰুট কিমান বুলি ক'লে 1 ঠিক আছে ৰুটটো কি হ'ল কমি গ'ল এটো কেনে গম পালা যে তাৰটো শকত হৈ গ'ল ন আগতে তাৰটো দীঘল আছিল কিন্তু এটা প্ৰস্থচ্ছেদটো কি হ'ল দৈৰ্ঘ্য কমি গ'ল প্ৰস্থচ্ছেদটো বাঢ়ি গ'ল আৰু প্ৰস্থচ্ছেদ বাঢ়ি যোৱাৰ লগে লগে ৰুটটো কমি গ'ল যদি প্ৰস্থচ্ছেদ কমি গ'ল তাৰ দৈৰ্ঘ্য লৈ গ'ল তেতিয়া কি হ'ব ৰুটটো বাঢ়ি গ'ল সো ভেৰি ইম্পৰ্টেন্ট এইটো পইণ্ট খুব জানিবলগীয়া কথা এইকেইটা কথা তোমালোকে জানিব লাগিব জানিলেও কেনেকৈ আমি কৰিম এইখিনি কথা তোমালোকে শিকিব লাগিব খুব ইম্পৰ্টেন্ট কথা এইকেইটা তো মই ভাবো যে আমি মাত্ৰ এইকেইটা ফৰ্মুলা ইউজ কৰিয়ে আমি ৰুটৰ যিকোনো প্ৰব্লেম কৰিব পাৰোঁ বা আমি অমৰ সূত্ৰৰ জৰিয়তে আমি প্ৰবাহ বিভৱ পাৰ্থক্য বা ৰুটৰ যিকোনো অংক উলিয়াব পাৰোঁ ভয় খাব লাগে চিম্পল আৰু কোৱেশ্চন কেইটামান দিছে পৰিৱেশ আৰু কি ৰুটৰ ওপৰত নিৰ্ভৰ কৰে অলৰেডি ডিছকাছড একেটা উৎপাদনৰ সংযোগ শকত ক্ষীণতা আৰু কোনডাল বেছি সহজে প্ৰবাহিত হ'ব ক'লোৱে যে শকতডাল কি আৰু ক্ষীণডাল কি অলৰেডি কোৱা আছে মই একদম নকওঁ বিভৱ ভেদৰ মান কৰা পাউৰুটি হেকা বৈদ্যুতিক সঁজুলি বৈদ্যুতিক ষ্ট্ৰিক কুণ্ডলী ধাতুৰে কৰা বিপৰীতে সম্পৰ্কিত কিয় কৰা হয় যে সিহঁতৰ ৰুটকতাৰ মান বেছি এটি বেছি তাপ সহ্য কৰিব পাৰে কিন্তু জ্বলি নাযায় এইখিনি সৰু কুৱেশ্চন তোমাক দেখা তো এইখিনি কুৱেশ্চন আমি অলৰেডি ডিছকাছ কৰিলোঁ ঠিক আছে এতিয়া কথা এটা হ'ল আমি ৰুট কেনেকৈ সংযোগ কৰিম ৰুটৰ সংযোগ সাপোজ এইটো এটা বৰ্তনী ঠিক আছে বৰ্তনী আমি তোমাক কালি মই দেখাইছিলোঁ বৰ্তনী এটা যদি মই কওঁ এইটো এমিটাৰ মই লগালোঁ এইটো বেটাৰী এইটো চুইচ সাপোজ এটা বাল্ব লগাই দিছোঁ মই ভল্টমিটাৰ কি কৰে বিভৱ পাৰ্থক্য জোখা যন্ত্ৰ সঁজুলিটোৰ নাম বিভৱ ভল্টমিটাৰ আৰু প্ৰবাহ জোখা সঁজুলিটোৰ নাম কি এমিটাৰ the name of the instrument measuring current is ammeter and measuring voltage is voltmeter সুইচ তো মই কলিয়ে কৈছিলো যে ক্লোজ থাকি হ'বলে বন্ধ হ'বলে বন্ধ হোৱাৰ লগে লগে প্ৰবাহ সঞ্চালিত হ'ল ইলেক্ট্ৰনৰ গতি আৰম্ভ হ'ল ঠিক আছে এতিয়া আমি দুই ধৰণে এটা বৰ্তনীত কি সংযোগ কৰিব পাৰোঁ ৰুট সংযোগ কৰিব পাৰোঁ এটা যদি মই সিৰিয়েলি এনেকৈ লগাই দিওঁ এনেকৈ এটা আৰ ৰুট এটা মই লগাই দিওঁ এইটো কোৱা হ'ব তোমাৰ শ্ৰেণীবদ্ধ ঠিক আছে আৰু যদি মই প্যাৰেলালি কি কৰিব যদি মই বিচাৰো যে এইটো পিছত এইটো এনেকৈ ৰুট এটা লগাই দিওঁ ইয়াতে মই আৰু এটা এনেকৈ ৰুট এটা লগাই দিলোঁ ইয়াতে যদি মই এটা ৰুট এনেকৈ লগাই দিওঁ বা যদি চিম্পলি মই এনেকৈ তোমাক দেখি দেখাওঁ এই সমান্তৰাল আছে এটা তলত এটা লগাই গ'লে এইটো সমান্তৰাল আৰু সিৰিজ 1/2 লগত এইটো লগত লগালো বাল্বটো মই গ'লে মোহাই দিলে আৰু এনেকৈ লগাই দুটা লগাই পেলাই ইয়াত বাল্বটো লগাই দিলোঁ এইটো কি বুলি ক'ব এইটো R1 এইটো R2 এইটো R1 R2 R3 এটা পিছত তলতে তেনেকৈ লগাইছো এইটো সমান্তৰাল আছে আৰু এইটো কি বুলি ক'ব মই শ্ৰেণীবদ্ধ আছে ঠিক আছে ৰুটৰ সংযোগৰ বিষয়ে মই কাইলৈ তোমালোকক যিটো ভিডিঅ' বনাম তাত তোমালোকক মই ৰুটৰ সংযোগৰ বিষয়ে শিকাম যে এটা বৰ্তনীত এটা ক্ৰম মই গম পালা সমান্তৰাল এইটো শ্ৰেণীবদ্ধ সজ্জা শ্ৰেণী এটা ক্ৰম অনুসৰি 1/1 আৰু এটা হৈছে কি সমান্তৰাল সজ্জা এই বিষয়ে তোমালোকক মই কাইলৈ মোৰ নেক্সট ভিডিঅ'টো খুব সুন্দৰকৈ মই বুজাই দিম আৰু মই দুটা ভিডিঅ' বনাম এই চেপ্টাৰটোৰ ওপৰত এটা থাকে তোমালোকৰ সমান্তৰাল সজ্জা আৰু শ্ৰেণীবদ্ধ সজ্জা নেক্সট বিদ্যুৎ প্ৰবাহ তাপীয় ক্ৰিয়া আৰু হিটিং ইফেক্ট ইয়াৰ পিছতে আমাৰ এই চেপ্টাৰটো আমাৰ শেষ হৈ যাব বৈদ্যুতিক ক্ষমতালৈকে মই পঢ়াই দুটা ক্লাছত তোমালোকক পৰহিলৈ ভিতৰত মই বিদ্যুৎ চেপ্টাৰটো শেষ কৰি তোমালোকক অল কুৱেশ্যন আনচাৰখিনি কৰাই দিম আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা আৰু ইনফৰ্মেটিভ ভিডিঅ' হয় মই বেছি আগবঢ়াই যাব নোৱাৰা নাই মই এটা পইণ্টহে আগবঢ়াইছোঁ কিয় আগবঢ়াইছোঁ যাতে তোমালোকৰ সুবিধা হয় যিহেতু আমাৰ এটা সময় আছে আমাৰ মেট্ৰিকৰ টাইম আছে
তোমালোকে যদি এতিয়াই কনচেপ্টখিনি ক্লিয়াৰ কৰি যোৱা ভৱিষ্যতে সুবিধা হ'ব যদি মই হুৰমুৰকৈ গৈ শেষ কৰিবলৈ খোজো কি হ'ব অসুবিধা হয় লাহে লাহে যাবা আৰু বস্তুটো মই কি কৰিছোঁ আৰু তোমালোকে নিজে কি অনুধাৱন কৰিছা সেইটো খুব গুৰুত্বপূৰ্ণ কথা কাৰণ আমি শিকিব লাগিব সকলো আমি যদি নিশিকো এনেই মুখস্থ কৰি যদি পঢ়িবলৈ যাওঁ আমাৰ বহুত অসুবিধা হ'ব আৰু মুখস্থ কৰা পঢ়াটো মই যথেষ্ট পৰিৱৰ্তন ভাল বুলি নকওঁ মুখস্থ কৰিব লাগিব কিন্তু কনচেপ্টটো যেতিয়া আমি লৈ আগবাঢ়িম কনচেপ্টখিনি আমাৰ থাকিব তেতিয়া আমি যিকোনো পৰীক্ষাত যিকোনো সমস্যাত আমি সন্মুখীন হ'ব পাৰিম ইয়াকে কৈ আজিৰ ক্লাছটো মই সামৰিছোঁ ধন্যবাদ